সকলোলৈ স্বাগতম জনাই মই মোৰ জিএছ নলেজ চেনেলটো আৰম্ভ কৰিব লৈছো। আজি মই আত্মসহায়ক গোটৰ প্ৰচিডিং লিখাৰ বিষয়ে শিকাম। আত্মসহায়ক গোট এটাত প্ৰতি মাহৰ 4টাকৈ সাপ্তাহিক সভা কৰিব লাগে আৰু সভাত আলোচনা কৰা বিষয়বোৰ প্ৰচিডিং বহীত লিখি ৰাখিব লাগে। আপোনালোকে সহজতে বুজি পাবৰ বাবে মই আত্মসহায়ক গোট এখনৰ এটা মাহৰ 4টা সাপ্তাহিক সভা প্ৰচিডিং আপোনালোকলৈ শ্বেয়াৰ কৰিম। আশা কৰোঁ সকলোৱে মোৰ ভিডিঅ' চাই নিজৰ আত্মসহায়ক গোটৰ সাপ্তাহিক সভাৰ প্ৰচিডিংবোৰ শুদ্ধকৈ লিখিব পাৰিব। আজি মই আনাই আত্মসহায়ক গোটৰ অক্টোবৰ মাহৰ প্ৰথম সপ্তাহ হৈ যোৱা সভাখনৰ বিষয়ে আলোচনা কৰিম। প্ৰচিডিং এখন লিখিবলৈ প্ৰথমে সভাৰ কাৰ্যসূচীবোৰ জানিব লাগিব। মই তলত 15টা কাৰ্যসূচীৰ বিষয়ে উল্লেখ কৰিছো। আপোনালোকৰ সাপ্তাহিক সভাত যি বিষয়ে আলোচনা হ'ব সেইটো সভাৰ কাৰ্যসূচীত উল্লেখ কৰিব। আহক আমি জানি লওঁ সভাৰ কাৰ্যসূচীবোৰ। কাৰ্যসূচী 1 নম্বৰ প্ৰাৰ্থনা, 2 নম্বৰ পৰিচয়, 3 নম্বৰ উপস্থিতি, 4 নম্বৰ যোৱা সপ্তাহ হৈ যোৱা সভাৰ পৰ্যালোচনা, 5 নম্বৰ সঞ্চয় সংগ্ৰহ, 6 নম্বৰ আভ্যন্তৰীণ ঋণ পৰিশোধ, 7 নম্বৰ জৰিমনা, 8 নম্বৰ নতুন ঋণ অনুমোদন, 9 নম্বৰ বেংক ঋণ, 10 নম্বৰ প্ৰাপ্তি আৰু প্ৰদান, 11 নম্বৰ গাঁৱৰ বাতৰি, 12 নম্বৰ সদস্যৰ ব্যক্তিগত সমস্যা ব্যক্ত কৰা, 13 নম্বৰ সামাজিক সমস্যা ওপৰত আলোচনা কৰা, 14 নম্বৰ চৰকাৰী আঁচনি বিষয়ে আলোচনা, 15 নম্বৰ অন্যান্য। আনায়া আত্মসহায়ক গোটৰ সাপ্তাহিক সভা। সভাৰ সংখ্যা 43। সভাৰ স্থান সভানেত্ৰীৰ ঘৰ। তাৰিখ 2-10-2023। সময় পুৱা 10 বজা। বাৰ সোমবাৰ। মুঠ সদস্য 15 গৰাকী। সভাৰ কাৰ্যসূচী 1 নম্বৰ প্ৰাৰ্থনা। অ মোৰ আপোনাৰ দেশ জাতীয় সংগীতেৰে আজি সভা আৰম্ভ কৰা হয়। 2 নম্বৰ পৰিচয়। সভাত উপস্থিত সকলোৱে নিজৰ পৰিচয় দাঙি ধৰে। 3 নম্বৰ উপস্থিতি। আনায়া আত্মসহায়ক গোটৰ 15 গৰাকী সদস্য আৰু জীৱিকা সখী বাইদেউ সভাত উপস্থিত থাকে। 4 নম্বৰ যোৱা সভাৰ পৰ্যালোচনা। হিচাপ ৰক্ষক বাইদেউ যোৱা সপ্তাহ হৈ যোৱা সভাৰ প্ৰতিবেদন পাতো আলোচনা কৰে। 5 নম্বৰ সঞ্চয় সংগ্ৰহ। আনায়া আত্মসহায়ক গোটৰ সাপ্তাহিক সঞ্চয় 15 গৰাকী সদস্যৰ 25 টকাকৈ 375 টকা পুঁজি সংগ্ৰহ কৰা হয়। 6 নম্বৰ সভানেত্ৰীৰ আসন গ্ৰহণ। গোটৰ সভানেত্ৰী বাইদেউ আসন গ্ৰহণ কৰি আজিৰ সভাৰ কাৰ্যসূচী চলাই নিয়ে। 7 নম্বৰ সভাৰ উদ্দেশ্য ব্যাখ্যা। সভানেত্ৰী বাইদেউ উদ্দেশ্য ব্যাখ্যাত কয়, আনায়া আত্মসহায়ক গোটৰ আজিৰ সভাৰ সঞ্চয় 375 টকা আৰু যোৱা সভাৰ 375 টকা মুঠ 750 টকা হিচাপ ৰক্ষক বাইদেউৰ হাতত জমা কৰা হওক। সম্পাদিকা বাইদেউ সদস্যসকলক সাপ্তাহিক সভাত উপস্থিত থাকিবলৈ আৰু গোটৰ নিয়ম নীতি মানি চলিবলৈ অনুৰোধ জনায়। শেষত সকলো সদস্যই ৰাষ্ট্ৰীয় সংগীত গাই সভা ভংগ কৰে। সভাত উপস্থিত সদস্যৰ চহী কৰাব। তলত সভানেত্ৰীৰ চিল আৰু সম্পাদিকাৰ চিলৰ চহী কৰাব।